নমস্কাৰ মৰৰ বন্ধু বান্ধৱীসকল পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আৰু আজি আমি মেখেলা চাদৰ পিন্ধি আহিছোঁ অফিচত, কাৰণ মহোৎসৱ চলি আছে। আৰু কালিৰ পৰা হ'ব 13 তাৰিখৰ পৰা, কিন্তু আমাৰ মহোৎসৱ আজি কৰিছে 12 তাৰিখে হৈয়ে আছে, গান গাই আছে, আপোনালোকে শুনিছে চাগে। তো মই দেখুৱাই আছোঁ ভিডিঅ'টো আপোনালোকে, তো বলক ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু আমাৰ মহোৎসৱ এয়া হৈয়ে আছে, এইবিলাক দেখা পাই আছে। এয়া বাইদেউহঁতে বেঞ্চবিলাক ঠিক কৰি আছে। দেশত ভাল পোৱাজনে লগ দিছে, মোক কোনে দিব এইটো? আমাৰ জীৱিকা চকী নিৰ্বাহক বাইদেৱে বহুত এনজয় কৰি আছে, বহুত জমনি জমনি কথা কৈ হহুৱাই আছে। দেখা পাইছে আপোনালোকে আমাৰ মহোৎসৱ চলি আছে, তো বলক চাই থাকক। এতিয়া চলিব মঞ্চ উদ্বোধনী, আৰু মঞ্চ উদ্বোধনী কৰিব আমাৰ আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী জয়া বাইদেউ আৰু এছিষ্টেণ্ট বিডিঅ কিশোৰ ছাৰে। মহিলাখিনি চবে ইয়াতে অংশগ্ৰহণ কৰিব, আৰু ইয়াতে মঞ্চ উদ্বোধন কৰিবলৈ আমি ছয়গাঁও আঞ্চলিক লগতে আহিব, আমাৰ বাদ্যখিনি লগতে আহিব। এতিয়া আসন গ্ৰহণ কৰক। আজাদী কা মহোৎসৱৰ কাৰণে জয়া বাইদেউক দুআষাৰ ক'বলৈ অনুৰোধ জনোৱা হ'ল। মঞ্চত উপস্থিত আমাৰ এছিষ্টেণ্ট ডাঙৰীয়া জনাইছোঁ, মোৰ সন্মুখত আজি ইয়াত দুটা গোট, এটা চান্দৰ চানেকি না আৰু এটা পূৰ্ণিমাৰ দাপোন, দুটা গোট লগ লাগি আজি এই সভাখন পতা হৈছে। এই সভাখনৰ মূল উদ্দেশ্য কি? স্বাধীনতাৰ ৭৫ বছৰ হ'ল। এই ৭৫ বছৰ হোৱাৰ কাৰণে কেন্দ্ৰীয় চৰকাৰে খুব জাক জমকতাৰে এই অনুষ্ঠান আমাক পাতিবলৈ এখন স্বাধীনতাৰ ৭৫তম বৰ্ষৰ কাৰণে 15 আগষ্টৰ আগে কিছুদিন আগৰ পৰাই আমাৰ সভাত উপস্থিত সকলোৰে মৰমৰ ছয়গাঁও আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী ডাঙৰীয়া জয়া বাইদেউ ডাঙৰীয়ানী, আমাৰ NRLMৰ আণ্ডাৰত আমাৰ সহকৰ্মী সকল, আৰু আমাৰ আপোনাৰ NRLMৰ আণ্ডাৰত দুটাকৈ CLF যিহেতু আজি আপোনালোকৰ অনুষ্ঠানটো প্ৰচেছ কৰিছে, সকল SHG মেম্বাৰসকল আৰু জীৱিকা সখীসকল। আজি আমাৰ ইয়াতে এখন আপোনালোকৰ সভা এখন অৰ্গেনাইজ কৰা হৈছে। আপোনালোকৰ আজি আমাৰ ৭৫তম, যিহেতু গম পাইছে, আজাদী কা অমৃত মহোৎসৱ আমাৰ গোটেই ভাৰত চৰকাৰৰ অধীনত, তাৰে আজি এটা মই যিমান অৱগত হৈছোঁ, তাৰে এটা আজি ইয়াতে আপোনালোকৰ এটা অনুষ্ঠান বা প্ৰগ্ৰেম আৰম্ভ কৰিছে। হয়তো ইয়াতে এতিয়া আপোনালোকৰ আৰু বিভিন্ন আমাৰ কাৰ্যসূচী আগবঢ়াই নিম। আমাৰ সকলোৰে মৰমৰ ভূপেন হাজৰিকাদেৱৰ গান এটি গাই বাইদেউহঁতে কাৰ্যসূচী আৰম্ভ কৰি দিলে।
এইবাৰ আৰম্ভ হ'ল দিহানাম আৰু দিহানামো গাই আছে আমাৰ বাইদেউহঁতে। আচলতে মহিলাসকলে কিহত কম বুলি ভাবে আপোনালোকে? কোনফালেদি কম আছেনে? নাম গোৱাত নে এইফালে গানৰ ফালে দিয়ে, নৃত্যৰ ফালে দিয়ে, নে ঘৰ সংসাৰ চলোৱা, ঘৰৰ কাম কৰা, একদম নানানটা কোনে কি খাব লাগে চবখিনি নিজৰ পচন্দ মতে বনাই দিয়া, এইফালে অফিচত কাম থাকিলে কামো কৰে, কোনফালেদি কম বুলি ভাবে? কোনফালেদি কম নহয়। আৰু এতিয়া কবিতা আবৃত্তি আৰম্ভ হৈছে আৰু আমাৰ বাইদেউ ফাৰ্ষ্ট, তো চাই থাকক ভিডিঅ'টো। কবিতাৰ শিৰোনাম আমাৰ জাতীয় পতাকা। নাম শ্ৰী উজ্জ্বলা চলন। মই স্নেহবন্ধন গ্ৰাম্য সংগঠনৰ উপসভানেত্ৰী। মই এটি স্বৰচিত কবিতা আবৃত্তি কৰিবলৈ ওলাইছোঁ। কিবা ভুল ভ্ৰান্তি হ'লে আপোনালোকে ক্ষমা কৰি দিয়ে। আমি ঘৰৰ পৰা সকলোটি আগবাঢ়ি আহা, হাতে হাতে ডলা আৰু বেলনা মাৰি লোৱা, বনোৱা সকলোৰে মিলি জুলি জাম জেলি আৰু পাপৰ, তেতিয়াহে আমাৰ গোটৰ ভৱিষ্যত হ'ব উজ্জ্বল। লাজ কৰিলে জানো ভৰিব পেট, আমাৰ কণমানিহঁতৰ হ'ব নিষেধ, কাম নকৰি যদি লওঁ জিৰণি, এলেহুৱা বুলি আমাক নল'ব আদৰি। সেয়ে হাতে হাতে হাত ধৰি যাওঁ আহা আগবাঢ়ি, সিহঁতৰ মনত হওঁ আমি আদৰ্শ মাতৃ। মোৰ নাম শ্ৰী ময়ূৰী কলিতা। মই এটি কবিতা আবৃত্তি কৰিবলৈ ওলাইছোঁ। প্ৰায় সত্য পথত অহিংস বাটেৰে জগত চিনি, মই সত্যক কথাহে কওঁ। এইবাৰ চলিব আমাৰ মৰম লগা বাইদেউহঁতৰ আকস্মিক বক্তৃতা। তো চাই থাকক ভিডিঅ'টো শেষলৈকে, গম পাব আৰু জমনি আছে আৰু কিবা কিবি। ভাগ্যত পৰিছে মহাত্মা গান্ধী। স্বনামধন্য মহাত্মা গান্ধী 2 অক্টোবৰ তাৰিখে জন্ম হৈছিল। তেওঁৰ মাতৃ পিতৃ কৰমচাঁদ গান্ধী আৰু ময়ূৰী কলিতা। আজি আকস্মিক বক্তৃতা। মোৰ ভাগ্যত পৰিছে চন্দিকা দেৱালয়। পূজা কৰোঁ। মোৰ নাম শ্ৰী সীমা কলিতা। আজি আকস্মিক বক্তৃতা প্ৰতিযোগিতাত উপস্থিত থকা সন্মানীয় বিচাৰক মণ্ডলী তথা উপস্থিত ৰাইজ বুলিয়ে ক'লো। আজি মোৰ ভাগ্যত পৰিছে আলু। আলু হ'ল চব্জিৰ ৰজা। আমি আলু নোহোৱাকৈ বিশেষ কৰি মানে কি হয়, এতিয়া বেমাৰৰ কাৰণে আমি আলুটো এভইড কৰি চলো সঁচা, কিন্তু আলু নহ'লে মানে কোনো এখন তৰকাৰীৰে মানে সোৱাদটো নুঠে। সম্পূৰ্ণ যিটো সোৱাদ আলুৰ বিষয়ে আমাৰ বেংক মিত্ৰ সীমা বাইদেৱে ধুনীয়াকৈ বুজাই দিছে। সঁচাকৈ আলু নহ'লে একো তৰকাৰীৰে সোৱাদটো নুঠে, হয়নে নহয় আঞ্জা বনাই খাব পাৰি। ফ্ৰেণ্ডসকল? পুৰাৰ পৰা আৰম্ভ কৰি চিপছৰ পৰা গোটেইখিনি আলু। এতিয়া উৎপাদনটো যদি আমি বঢ়াব বিচাৰো, আমি আলু খেতি কৰাৰ আগতে আমি তাৰ ধন্যবাদ। মোৰ লগৰ আৰু বাইদেউসকললৈ বিষয়ে তথাপিতো জাতীয় পতাকা আমাৰ জাতীয় পতাকা ৰাষ্ট্ৰীয় প্ৰতীক হয়। জাতীয় পতাকাৰ এতিয়া আকস্মিক বক্তৃতাত গৈছে আমাৰ মৰমৰ বীণা বাইদেউ। আৰু আমাৰ বাইদেউসকল। মোৰ ভাগত মই বৰ্তমান কামত নিযুক্তি হৈ আছিলোঁ। সেই কামটোৱে ভাগত পৰিছে SRLM 2012 চনত প্ৰথম আৰম্ভ হৈছিল এই আঁচনিখন। তেতিয়াৰ পৰা মই এই কামটোত নিযুক্তি আছিলোঁ। SRLM হ'ল অসম ৰাজ্যিক গ্ৰাম্য জীৱিকা অভিযান। SRLMৰ অধীনত আমি ইতিমধ্যে বহুত গোটৰ ৰেজিষ্টাৰ হৈ গৈছে। তেখেতসকলক আমি SRLMৰ একেই চলি আহিছে। আৰু ভাতৰ বিষয়ে ক'বলৈ গ'লে ভাতত আমি কমিউনিটি কেডাৰ কোন গৈছে আপোনাৰ নোট কৰিবচোন, কাৰণ তেতিয়া বহুত কমিউনিটি কেডাৰ আছে, এতিয়া নাই, কাৰণ আমাৰ প্ৰগ্ৰেম শেষ হোৱা নাই। কাৰণ আমাৰ ভিডিঅ' মেম অকণমান পিছত আমাৰ মাজত উপস্থিত হ'ব আৰু আমাৰ সন্মানীয় অতিথিখিনিও আহি পাব। তো যদি কোনোবা বাহিৰত গৈছে আপোনালোকে মাতি দিলে হ'ল। উপস্থিত
ছাৰ বাইদেউসকল আৰু আমাৰ বাইদেউসকল, মোৰ ভাগ্যত পৰিছে আজি ঘূৰ্ণীয়মান পুঁজি। আমাৰ গোটৰ সকলো মহিলাই জানি আমাৰ বাইদেউহঁতে এতিয়া ভেকচিন দিব, ভেকচিনৰ কাৰণে যা যোগাৰ কৰি আছে। কিয় ভেকচিন দিব কৈ দিয়ক। আৰু এইফালে জয়মতী, জয়মতীৰ অৱস্থা মুখত কিন্তু এনেকে লয় বেয়া হৈছে দেই, নালাগে মুখত হাতে চাতে জয়মতী কম ৰাক্ষসৰ নিচিনা বেছি লাগব। মুচি দিয়ক। আৰু আমাৰ বাইদেৱে কেঁচা চুলি পকা কৰি আছে পাউডাৰ লগাই। আপুনি কি হ'ব আৰু কি আগৰ মহিলাবিলাক আৰু আমাৰ জয়মতী ৰেডি, এতিয়া বলক মঞ্চলৈ যাওঁ। আপুনি কি হ'ব আৰু কঠীয়া ৰোৱা বুটব তাৰমানে নিতুমণি দাস বাই মঞ্চৰ সন্মুখত আহিবলৈ বিচাৰ মঞ্চলৈ আহ্বান জনাইছে। এয়া আমাৰ ভেকচিন চলি আছে বৰ্তমান। কেঁচা চুলি যে পকা পকা কৰি আছিলে পাউডাৰ লগাই, এই আইতাজনী। এইফালে কনকলতা বাইদেউ আছে, আৰু আমাৰ পাগেলি বাইদেউ আছে, আৰু ৰোৱা পুতি আছে। দেখা পাব তেতিয়াহে। এইফালে আমাৰ জয়মতী বাইদেউটোৰ হোৱাই নাই, বান্ধা জেৰেঙা পথাৰখনত জয়মতী গছডাল উৰুৱাই লৈ আন। জয়মতী গছডাল উৰুৱাই আনা যেন লাগে। মূৰত পলিথিন বোকা কৰিছে বাইদেউ। বৰষুণ নাই, শুকান হৈ আছে। হে ভগৱান, পাগলী ধৰছি মোক। পুৰবি পলোৱা পলোৱা। বাইদেউ হ'ল নেকি? হ'ল। কেতিয়া মানে হ'ব ধান? কাতি মাহত হ'ব। কাটিব পৰা হ'ব কাতি মাহত। তলত প্ৰতিযোগী দুটা নে এটা? আপুনি কিয় বাইদেউ এনেকৈ ধ্বংস কৰি আছিল চব? ধ্বংস কৰিব মন যায়। কি স্বাধীন হোৱা নাই আপুনি কওকচোন। ৰাম আহি পালোঁ, ইমান গৰম, দিনটো ইমান ৰ'দ দিছে। ৰাতি আৰু মেখেলা চাদৰ পিন্ধিছোঁ। এনেকৈ মেখেলা চাদৰ পিন্ধা নহয়, কিবা এটা অকেশ্যনলৈ পিন্ধা হয়। তো ইমান গৰম লাগিছে আৰু ভালো লাগিছে কিবা। আৰু ভিডিঅ'টো দেখা পালে আপোনালোকে বহুত জমনি হ'ল, বিশেষকৈ ভেকচিন প্ৰতিযোগিতাটোৰ। আৰু এই মহোৎসৱটো কৰিছে আমাৰ গোটৰ বাইদেউসকলে, আৰু বাইদেউসকলকো বহুত ধন্যবাদ দিছোঁ। কাৰণ দিনটো বহুত ভাল লাগিল বাইদেউহঁতৰ লগত থাকি। আৰু যোনে যোনে মোৰ ভিডিঅ'টো চাই আছে, তো ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব এণ্ড ছাবস্ক্ৰাইব কৰিব। বাই বাই।